ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব কাৰণ আজি আমি শ্বুট কৰিব গৈ আছোঁ ভূটান কাৰণ আজিৰ গানটো হ'ল আমাৰ বাগানীয়া গান আৰু এই গানটোক লৈ মই নিজে আশাবাদী আৰু লগতে আমাৰ ডিৰেক্টৰ পংকজ দা আশাবাদী কাৰণ গানটো ইমানেই স্পেচিয়েলি হ'ব গৈ আছে কাৰণ গোটেই মেম্বাৰখিনি একগোট হৈ কিনে আজি এই গানটোক লৈ কিনে হেপী হ'ব কাৰণ কামটো কৰাৰ মজা এটা আছে চ' বলকচোন আজিৰ ভিডিঅ'টো আমি কেনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে শেষলৈকে চাওক আৰু ফাইনেলি আহি আমি মৰ্ণিঙৰ ব্ৰেকফাষ্টত লাগি গ'লোঁ কাৰণ যদি মৰ্ণিঙত আমাৰ একোৱে খোৱা নাযায় চ' গোটেইকেইটা খাই ল'লোঁ পুৰি আৰু পুৰি খাই কিনে আমি ডাইৰেক্ট চিধাই যাব লাগিব মেকআপত অলৰেডি বায়ে মেকআপ কৰা ষ্টাৰ্ট কৰাই দিছে আৰু আমি শ্বুটিং লোকেশ্যন পাই গ'লোঁ আৰু ইয়াতে পংকজ দাই পাৰ্মিশ্যন লৈ ল'লে আৰু এই বাগানখনত শ্বুটিং কৰিলে পাৰ্মিশ্যন ল'ব লাগে চ' আমাৰ পাৰ্মিশ্যন হৈ গ'ল এতিয়া ভিতৰত শ্বুটৰ কাৰণে কৰিব দিছে তো এতিয়া আপোনালোকে চাওক শ্বুটৰ কণ্ডিশ্যনবিলাক गोरी रे गोरी रे गोरी रे गोरी रे संज सकाल तोके प्यार करेला संज सकाल तोके प्यार करेला তো এতিয়া আমাৰ নেক্সট 20% আছে 80% কমপ্লিট হৈ গ'ল 20% 90% গ'ল নেকি 90% গ'ল বাইকে ওলাই যোৱা গোটেইকেইটা ফাইনেলি 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 শেষ আজিৰ ভিডিঅ' এণ্ড আমাৰ শ্বুটিঙৰ ব্ৰেকআপৰ পিছত খানা দিছে দৃষ্টি দিয়া খাই দিয়া এবাৰ আমাৰ দাদা আমাৰ ভাগ্যশ্ৰী খুৰী দাদা কেনে লাগিছে শ্বুটিঙত আহি বঢ়িয়া লোক প্ৰত্যেকটো শ্বুটিঙত মানে আৰু পংকজ দাই খানা দিয়াত বেয়া নহয় কিন্তু গালি নামাম দিছে কিয় ক'ব